নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আকৌ দুইজনী বাই ভনী লগ হৈছোঁ আৰু লগত আছে আমাৰ এইজন ডেকা ল'ৰা। এইজন হৈছে মোৰ আটাইতকৈ সৰু ভাইটি। আৰু এতিয়া আমি আবেলি পৰত এনেই ৰাস্তাতে ৰৈ আছোঁ। এইখন হৈছে আমাৰ ঘৰৰ সন্মুখত থকা ককাহঁতৰ বাগানখন। আৰু এই বাগানতে আম চুৰ কৰি আছে, সেইকেইটা আম চুৰ কৰি আছে দেখিছে। আৰু এয়া ককা গৈছে, দেখি গৈছে চোৰক, গতিকে চোৰকেইটা খুব পলাইছে। এতিয়া আজি ভাবিছোঁ ব্লগটো আমাৰ বাৰীত বনাওঁ। এতিয়া আজি বাৰীখন দেখাওঁচোন। আমি আচলতে মোৰ দেউতা যিহেতু খেতিয়ক, গতিকে আমাৰ বাৰীখনত বহুত শাক পাচলি আছে। বহুত নহয় আৰু অলপ অলপ আছে। কি আছে তাকে কোঁৱৰা বাৰীত এয়া কি ৰুই থৈছে, এইবোৰ হৈছে লাইন লাইনকৈ কি আছে, কলগছ আৰু এইফালে আমাৰ লাগি আছে কৃষ্ণ জলকীয়া। আৰু এটা আপোনালোকক বস্তু দেখুৱাব লাগিব, মানুহতকৈ ওখ এজোপা জলকীয়া গছ আছে, কিন্তু তাৰ জলকীয়া ইমান নাই, কিন্তু ই মানে গছজোপাহে দীঘল বেছি। এইজোপা চাওকচোন, এইজোপা কিমান ওখলৈকে আছে দেখিছে। এতিয়া কেমেৰাটোত ভালকৈ ধৰা নপৰিব পাৰে। এইজোপা মোতকৈ ওখ হ'বনে? মোতকৈ ওখ হ'ব, দেখিছেনে? এয়া মোৰ পৰা জলকীয়া লাগি আছে এইবোৰ। আৰু কি আছে আমাৰ বাৰীখনত দেখুৱাই দিওঁ, চলো। কি আছে আজি চব দেখাব লাগিব। এইফালেও আছে, এইফালেও জলকীয়া ৰুই থোৱা আছে। এইজোপাতে লাগি আছে জলকীয়া। আৰু আমাৰ মামায়ে আমাক ভিডিঅ' কৰা দেখি চাই হাঁহি আছে। আৰু এটা বস্তু ৰুইছে, এইজোপা কি গছ বাবু? এইজোপা কি গছ? মই নাজানো, সেইটোকে চিনি নাপায়। গাঁৱৰ ল'ৰা হয় সেইটো চিনি নাপায়। এইজোপা হৈছে তিয়ঁহৰ গছ। তিয়ঁহবোৰ এনেকৈ ফুলিছে, লাগিলে আমি খাম। তাৰপিছত আৰু এটা বস্তু, আৰু আমাৰ দীঘল জাহাজী কল থোকা দেখুৱাই দিব লাগিব। এতিয়া কল থোকা কেনেকৈ ওলাব? এতিয়া এই থোকা দেখিছে? এই থোকা কল লাগিলেই হ'ল, পকিলেই হ'ল। আৰু পকিলে মাত্ৰ আমি চবেই খাব লাগিব, আমাৰ ঘৰত ঢেৰ মানুহটো। আৰু এইজোপা হৈছে হাচনাহানা ফুল, আৰু এইজোপা হৈছে অমিতাবোৰ লাগিবলৈ আৰম্ভ কৰিছে। আৰু চেণ্ডেল লগাইছে, এইজোপা মুখ নালাগিবলৈ চেণ্ডেলৰ পাতো পিন্ধাই থোৱা আছে। তাৰপিছত আৰু আছে কোঁৱৰা বাৰীত ডালিম। এইজোপা দেখিছে? এইজোপা হৈছে ডালিমৰ পুলি। তাৰপাছত এইফালে আছে নৰসিংহ, এইফালে আছে এইজোপা কি টেঙা নাজানো বাৰু, নহয় ৰবাব। এইজোপা নেমুৱে হ'ব, কিবা এটা নেমু, আৰু কি নেমু নাজানো। এইজোপা গোল নেমু প্ৰথম লাগিব এবাৰ। এই দুটা দেখিছে? এই দুটা, আৰু এটা আছে, এইটো তিনিটা, মাত্ৰ তিনিটা লাগিছে। তাৰপিছত আৰু কি আছে আমাৰ বাৰীত? আৰু আছে এজোপা লেচু, এজোপা আছে। এইজোপা বহুত যতনেৰে ৰাখিছে, কিন্তু লেচু মাত্ৰ এটা লাগিছে। লেচুটো সেইটো তলত অকণমানিকৈ লাগি আছে। আৰু এইফালেও এজোপা অমিতা আছে, আৰু আছে জাহাজী কলটো আছেই বাৰু। এইফালে অকণমানি এটা কমলা পুলি এটা ৰুই থোৱা আছে। এইটো কমলা পুলি। এইজোপা কুন্দুলি হয়। এইজোপা আমাৰ আটাইতকৈ চাপৰ অমিতাজোপা লাগিবলৈ ষ্টাৰ্ট হ'ব আৰু বেছি দিন নাই। আহক ৰাইজসকল, আহি থাকক। আজি গোটেইখন বাৰীতে মাৰিম পাক, এইফালে চাওক কি লাগি আছে। এইবিলাক দেখিব জানো? এয়া হৈছে আমাৰ ঘৰত লাগি থকা কুন্দুলি। তলত আছে বিলাহী, এইফালে হৈছে এইবোৰ ৰঙালাও। খাবলৈ মিঠা লাগে। এইজোপা হৈছে জেং, বুৰ্বক। এইবোৰ কি হৈছে জানো? এইবোৰ ভেন্দি দেখিছে? এইবোৰ কলিয়াইছে আৰু আমাৰ ঘৰত বহুত আছে। সিহঁতৰ ঘৰত এইজোপা ভেন্দি আমাৰ লাগি আছে আকৌ। এয়া দেখিছে? এটা এইফালে লাগি আছে। আৰু এয়া হৈছে কি বডি ধেৰ আছে, বহুত আছে। বৰষুণ দি উঠিছেতো, যাব নোৱাৰি সেইফালে, এতিয়া যাব নোৱাৰোঁ, বোকাতহে ফচিম। আৰু এয়া হৈছে টেঙামৰা। আপোনালোকে চবেই চিনি পায়েই। এইজোপা হৈছে টেঙামৰা পুলি ধেৰ আছে। কোঁৱৰা বাৰীত আছে পাণ তামোল, আৰু কোঁৱৰা বাৰীত আছে পাণ তামোল। আৰু এইফালে আৰু এজোপা বস্তু আছে, দেখাই দিওঁ। আটাইতকৈ ভিডিঅ'টো শেষত আপোনালোকক এটা ইম্পৰ্টেণ্ট বস্তু দেখুৱাম। ইম্পৰ্টেণ্ট মানে কি, সেইটো বহুত ভাল বস্তু, আপোনালোকে কিছুমানে হয়তো চিনি নাপাবও পাৰে। আৰু এইফালে কোঁৱৰাই পাণ পচাই থৈছে হয়নে? এইবোৰ হৈছে পাণৰ পুলি। আৰু সেইজোপা হৈছে লাও গছ। এনেকৈ ওপৰলৈ উঠাই দিব। এতিয়া এইজোপা কুঁহিয়াৰ নতুনকৈ পচাইছে। এইটো হৈছে পুখুৰীটোত পানী নাই, অলপ আজি এতিয়া বৰষুণ দিছেতো, গোটেই বোকা, পানীটো গোটেই বোকা হৈছে। এইজোপা হৈছে আমাৰ ঘৰৰ বিলাহীজোপা, বহুত ডাঙৰ। সেইজোপা আমি পুৰা খাওঁ। আমাৰ গোটেই কেইঘৰ মানুহে খাই আমি শেষ কৰিব নোৱাৰোঁ ন। সেইফালে পকি আছে, এইবোৰ দেখিছেনে নাই? মই হ'লে গম পোৱা নাই দেই, এইখিনি দেখিব লাগে। আৰু মই এতিয়া কোঁৱৰটাক দেখাবলৈ লৈছোঁ। মই এতিয়া দেখাবলৈ আনিছোঁগৈ ৰ'ব কোঁৱৰটাক। এইজোপা হৈছে আৰু এজোপা টেঙা। আৰু এইফালে আছে আমাৰ কুঁহিয়াৰ এজোপা। আৰু আমাৰ ঘৰত ঢেৰ আনাৰস আছে। ভাইটি মানে তাৰ নাম বাবু,
সি মানে বৰ্তাকক বিচাৰি গৈছে মানে মোৰ দেউতাক বিচাৰি গৈছে সি ভিডিঅ'টো উলিয়াম বুলি কিন্তু বৰ্তা ঘৰত নাই কিন্তু সেই কথাটো সি নাজানে আমি দুগৰাকী কথাটো গম পাওঁ কিন্তু এখেতে আমাৰ গুচি গ'লগে মানে এইটো আমাৰ কোৱালা আহি আছে মানে পাহৰিছো এতিয়া মই যে কৈছিলো আপোনালোকক এটা বহুত ভাল বস্তু চিনাকি কৰি দিম বুলি এয়া চাওক আমাৰ ফুলপুলি এইবোৰ ফুলপুলি আমাৰ কিন্তু আমাৰ ঘৰৰ বোৱাৰী মানে মোৰ নবৈ লগাইছে দেই এইবোৰ ফুলপুলি ইয়াতে ফুলপুলিৰ মাজতে এটা বস্তু আছে বহুত ধুনীয়া এইজোপা ফুলপুলি এইজোপা চব ফুলবোৰ ফুলি ফুলি এতিয়া হেৰি হৈ গৈছে অ ভাই এইটো কি ফুল ফুলটো মই নাম নাজানো দেই মই কাৰণ ইমান ফুলত মোৰ ইণ্টাৰেষ্ট নাই এতিয়া দেখুৱাই দিবলৈ ওলাইছো এইটো বস্তু চাওকচোন বাৰু এইটো চিনি পাইছেনে আপোনালোকে এই গছটো কি বুলি কোৱা হয় আমাৰ বাবুৱে জানে ভালকৈ আপোনালোকক মই চিনাকি কৰি দিছোঁ সঁচাকৈ বেছি ভালকৈ ক'বলৈ গ'লে এইটো বহুত বেছি ইম্পৰ্টেণ্ট বস্তু হয় আপোনালোকৰ যদি ঘৰত আছে আপোনালোকে আজিলৈকে যদি চিনি পোৱা নাই তেতিয়াহ'লে এতিয়া মোৰ যোগে গম পাই লওক চাটনি নহয় সেইটো হৈছে পননুৱা গছ আৰু এই পননুৱাটো ইমানেই বেছি ভাল নহয় এনিমিয়া বা ৰক্তহীনতাত যদি কোনোবা ৰোগীয়ে ভোগে এনেও সেউজীয়া শাক পাচলি স্বাস্থ্যৰ বাবে বহুত উপকাৰী আৰু স্বাস্থ্যৰ বাবে বহুত উপকাৰীটো হয়েই কিন্তু এই পননুৱা হৈছে ৰক্তহীনতা বা এনিমিয়া ৰোগীৰ কাৰণে তেজত হিমগ্ল'বিন বৃদ্ধি কৰিবৰ কাৰণে অতি বেছি দৰকাৰী এবিধ শাক আৰু সেইবিধ শাক আপোনালোকে বেছিকৈ য'ত পানী পৰি থাকে তেনেকুৱা ঠাইতে আপোনালোকে বিচাৰি পাব পাৰে আপোনালোকৰ ঘৰতো কেতিয়াবা থাকিব যি ঠাইত বেছিকৈ পানী থাকে আৰু সেমেকি থাকে তেনেকুৱা ঠাইত বেছিকৈ হয় আমি প্ৰথমতে চিনি পোৱা নাছিলোঁ মোৰ বান্ধৱী এগৰাকীয়ে চিনাকি কৰি দিলে আৰু সেইটো শাকৰ লগত এদিন ৰেচিপি এটা শিকাম বাৰু সেইটো মাছৰ লগতো খোৱা হয় বা মাছ মাংস নোখোৱা নিৰামিষ লোকেও ইয়াক খাব পাৰে সেইটো আপোনালোকে আলুৰ লগত এনেই চব্জি বনাইও খাব পাৰিব খুব ভাল বৰ ধুনীয়া সেউজীয়া দেখিলে খাবলৈ বহুত টেষ্টি হয় এয়া তেতিয়াহ'লে আজি আপোনালোকৰ কথাটো মই ক'লোঁ আমাৰ কোঁৱৰ আহি আছে দেখুৱা কোঁৱৰ বহুত গালি দিব আমাক যদি এনেকৈ আমি যধে মধে কোঁৱৰ দেখুৱাই দিওঁ বহুত ধুনীয়া দিছে মই কোঁৱৰ দেখাব লাগে হৈছে আমাৰ বাৰীখন এইবোৰ হৈছে নাৰিকল গতিকে এতিয়া আমি আৰু কি হ'ব আমি এতিয়া ৰাস্তাতে অকণমান ঘূৰিবলৈ যাওঁ ভিডিঅ' আৰু নবনাওঁ বুলি ভাবিছোঁ মানে এইখিনিতে সমাপ্ত কৰোঁ ভিডিঅ'টো যদি